আজি আমাৰ ঘৰত এই যে মুৰ্গী দি মানে চিকেন দি ভাত এই যে মুৰ্গী আনিছে আপা কিমান ডাঙৰ ফাৰ্মৰ মুৰ্গী যে দেখা পাইছে প্ৰায় 3 কেজিমান হ'ব এইটো এটা কথা দেখিছে এই যে সাদগিয়ে মুৰ্গী দেখি ইমান খুশি সাদগিয়ে আজি ফাৰ্ষ্ট মুৰ্গী ইমান ডাঙৰ মুৰ্গী ফাৰ্ষ্ট দেখা পাইছে না দেখি কি বুলিবা ভাবিছে বিৰাটে ফূৰ্তি পাইছে এই যে মাইনা আজি চিকেন বিৰিয়ানি খাব তো মাইনা সেইকাৰণে মাইনা এটা কি কি এটা কি এই চাওক সাদগি ইমান ফূৰ্তি পাইছে বিৰাট ফূৰ্তি পাইছে আৰু এই যে কালি যে ক'লো গিফ্ট কিনিব গৈছিলোঁ এই যে চাওক চাদৰটো কালিতো দেখুৱাই নহ'ল এইটো হ'ল চাদৰ এই যে পুৰা চাদৰ এইটো হ'ল ঘৰৰ এটা লাইটত দিয়া মানে আন্ধাৰ আন্ধাৰ লাগে দুইফালে লোৱা যাব এই যে দেখা পাইছে মানে ইমান বেয়া নালাগে ভালেই লাগিছে আৰু জোতাযোৰ দেখিছে মই জোতাযোৰ দেখাই আছোঁ এইয়া জোতাযোৰ এইটো জোতাযোৰ ভালেই লাগিছে এতিয়া বয়সীয়াল মানুহ এতিয়া পিন্ধে না নাই এটাইতো কথা এইটো ব্লেক কালাৰৰ মাজতে যে কি আছে মণি আছে এইটো এতিয়া দেখা যাওক কি হয় যে কালি গিফ্ট কিনা হ'ল বিদায় মিটিঙত মা যাব যে মা ৰেডি হৈ আছে মেখেলা পিন্ধিছে চবে মিলি মেখেলা পিন্ধিব বোলে আজি চবে সেইকাৰণে আজি মা শাৰী পিন্ধা নাই যে মেখেলা পিন্ধিছে এতিয়া মা যাই আছে শাহজানী লগ ধৰিছে যাব কাৰণে শাহজানীকতো পঠাই দিয়া নহ'ব কিন্তু আগবাঢ়ি দিবা যাই আছে আর না যাও এই যে কালি আমার নানি হয় সম্পর্কত আমার গাঁৱৰে এজনী নানি সিহঁতৰ ঘৰত কি আছে জলফাই টেঙা গছ আছে দুটা আছিল বোলে এটা কাটি পেলাইছে আৰু এটা আছে বিৰাট ডাঙৰ বহুত জলফাই লাগে দেখক কিমান ডাঙৰ ডাঙৰ জলফাই কিমান ডাঙৰ ডাঙৰ হৈছে আৰু ডাঙৰটো ডাঙৰ আৰু টেষ্টটো ভালেই মিঠা মিঠা লাগে ইমান টেঙা নালাগে দি গৈছে মানে লাঠি দি পাৰিছে তো এই যে পৰি পৰি মানে কেনেকুৱা ডেম হৈ গৈছে মানে এই যে স্পট পৰিছে সেইবিলাক কাটি পেলাই এতিয়া জলফাইখিনি মই বইল কৰিম বইল কৰাৰ পিছত মই ৰান্ধিম অলপ ৰান্ধি খাম এই যে শাহজানে মোৰ লগত বহিছে এই যে দেৱানীটা দেৱানীটো কাই দেৱানী আপুনি তো সব জায়গাত দেৱানী ক'লে দেৱানীগিৰি কৰে হা এতিয়া অঁ গুড বয় বাহিৰত ওলাই হিঁচি দিলে গুড বয় না ঘৰত হিঁচি দিব নালাগে বুজি পাইছে এতিয়া এই যে জলফাই টেঙাখিনি কাটি লওক সোনকালে এতিয়া দেখক মোৰ জলফাই কাটা হৈ গৈছে এই যে চোনো শাহজানে অলৰেডি যে থৈ আছে এটা এটা কৰি এনেকৈ কাটিছোঁ দেখা পাইছে এই যে মই মাজে মাজে কাটাৰ সব দেখা পাইছে দাগ এইবিলাক কাটিলে ভিতৰত নিমখ জলকীয়া এইবিলাক সোনকালে কিমানকেইটা জলফাই দেখা পাইছিলে যে খালি কাটা এনেকুৱা মানে ক'লো নহয় পৰি গৈছে মানে পাৰি পাৰি বাঁহেদি পাৰিছে না সেইকাৰণে এই যে নষ্ট হৈছে এইবিলাক কাটি পেলাই দিছোঁ গোটেইকেইটাৰে এনেকুৱা তোলা গোটেইকেইটা তোলা আৰু এই যে ইয়াতে চাওক এই যে ইমান কাটি পেলাইছোঁ জলফাইৰ মাংস কাটিয়ে পেলাই দিছোঁ আৰু শাহজানে এইমাত্ৰ পেচাব কৰিল আৰু এই মই 2 মিনিটো হোৱা নাই পাইজামাটা পিন্ধাই দি লৈ আছোঁ আৰু পেচাব কৰি দিলে বোলা গাধা পিছে আহিলে ক'ব নালাগে কিয় নকৰে হা জলফাই মই বইল হ'ব দিছোঁ যে দেখা পাইছে অলৰেডি হৈ গৈছে বহুত সময় হ'ল শাহজানেও বোলে দেখিব যে কলাত উঠিছে দেখিবৰ কাৰণে এই যে হৈ গৈছে এতিয়া মই জলফাইখিনি নামাই সম্ভাৰ দিওঁ এই বুজি পাইছা এতিয়া এই চাওক জলফাইখিনি বইল হোৱাৰ পিছত এনেকুৱা হৈছে বেছি বইল হৈছে একেবাৰে এৰি এৰি গৈছে কাটিছোঁ যে আৰু এই অলপ জলকীয়া দিম কাঁচা জলকীয়া দিম অলপ ইয়াতে দেখা পাইছে পাঁচফোৰণ 12 মিছালে আছে ইয়াতে সব খাব চাহজান বোলে পাঁচফোৰণ খাব
আপনার বাড়িতে দেখো কেরাহিও দিয়া হয়ে গেছে এরপর লই খাও এতে 12 মিশাল সবই আছে হালদি পাউডার দিব লাগবো এই যে অলপ হালদি পাউডার দিম অলপ জলকীয়া পাউডার আর এতে তেল বুঝছো তেল হিট হয়ে গেছে অলরেডি মই এতে যে দেখা পাইছে পাঁচফোড়নখিনি দিম এতিয়া দিলো সাজেনে যে পাঁচফোড়ন খাইছে কেনেকুৱা লাগে মুনি ভাল লাগে বোলে বুঝছো বুঝছো ডিম আর ডিম আবু বুঝছো বুঝছো এ ডিম তো বাবারে ভাবিছি আমি একেবারে লিখছি ইয়াতে দেখা পাইছে একেবাৰে সম্বাৰ পুৰিয়ে গেছি ইয়াতে মই হালদি পাউডাৰ জলকীয়া পাউডাৰ তাৰপিছত এতিয়া লগ মানে বেছি হৈ গৈছে পুৰিয়ে গেছি ইয়াতে মই দিছোঁ হালদি পাউডাৰ জলকীয়া পাউডাৰ নিমখ তাৰপিছত কি কয় ধনিয়া পাউডাৰ এইবিলাক দিছোঁ আৰু পাঁচফোৰণ দিয়া দেখাইছে বাৰু তেল এইবিলাক দিছোঁ মানে মোৰ সম্ভাৰটো পুৰিয়ে গ'ল টেষ্টে নক'ব ইমান ধুনীয়া কালাৰ দেখিয়ে মোৰ খাব মন গৈছে জিভাৰ পানী পৰি গৈছে এতিয়া এৰে এতিয়া দেখিব লগা হ'ল আৰু চাব সেইটা এইটাই দেখিছে খালি সব দেখিবলগীয়া আছে নামক নামক পুৰি যাই আছে যে নাম অলপ দি থৈছে দেখিছে এতিয়া দেখিছে নিমখ দিছোঁ আৰু ইয়াতে দিছোঁ চেনি অলপ মিঠা মিঠা লাগিব সেইকাৰণে চেনি দিছোঁ এতিয়া আঠা আঠা হ'ব শাহজানৰ আব্বায়ো এইবিলাক ভালকৈ ৰান্ধিব পাৰে মানে মোৰ হাজবেণ্ড ইয়াৰ পৰাই মই শিকিছোঁ কিন্তু মোৰতো বেছি গলি গ'ল ইয়াত এতিয়াই গলি কেনেকুৱা অৱস্থা হৈ গৈছে মানে জলফাইখিনি কাটা হৈছে মানে ঘন ঘনকৈ মই কাটিছোঁ সেইকাৰণে বয়লো বেছি কৰা হৈ গৈছে সেইকাৰণে কি হৈ গ'ল আৰু কি কয় এৰি গৈছে এনে জলফাই আচাৰ কিনি আনি খাওঁ যে গোটেই মানে জলফাই থাকিয়ে যায় গাৰ লগতে থাকে অলপ পকত খুলি নাযায় এতিয়া খুলি গ'ল যিয়ে হওক দেখি কেনেকুৱা লাগিছে ক'ব নিশ্চয় টেষ্টি লাগিব আপোনালোকৰো কিজানি জিভাৰ পানী পৰিছে চাই এতিয়া মোৰ আচাৰ হৈ গ'ল এইটো চাওক আচাৰৰ নিচিনা হৈ গৈছে ৰান্ধিলোঁ মই হৈ গ'ল আচাৰৰ নিচিনা এই যে গৰম গেছ অফ কৰি দিছোঁ এতিয়া এয়া দেখিলে গম পাই মানে মোৰ বেছি বইল হৈ গৈছে লাৰা চাৰা বেছি কৰিছোঁ মানে ফাৰ্ষ্ট টাইম মই আজি বনালোঁ মই কোনোদিনো বনোৱা নাছিলোঁ একদিন মোৰ হাজবেণ্ডে বনাই মোক খুৱাইছিল মই কিনিয়ে খাওঁ মই নবনাওঁ আৰু ঘৰত এইবিলাক কিন্তু আজি ফাৰ্ষ্ট টাইম বনাইছোঁ দেখা পাইছে ঝোলখিনি কেনেকুৱা হৈছে গাঢ় হৈছে মানে অলপ বেছি ৰঙা ৰঙা হৈছে না কাৰণ মোৰ সম্ভাৰটো পুৰি গৈছিল মানে যেতিয়া এটা প্লেট মানে পাঁচফোৰণ আছিল সেই পাঁচফোৰণতে আছিল জলকীয়া পাঁচফোৰণৰ প্লেটতে সেইখিনি সাজেনে খাই আছিল তে মই তাৰে পৰা জলকীয়া লওঁতে গোটেইখিনি লৈ ঢালি দিলোঁ এই কান্দা কাটি শুৰু হ'ল তে তাক চুপ কৰাব যায় ইফালে হিটটোও কমাই দিয়া নাছিলোঁ লগে লগে পুৰি গ'ল পাউডাৰটো সোনকালে পুৰি যায় না তেল হিট হৈ গৈছে সেইকাৰণে এনেকুৱা হৈ গ'ল এনে ভালে লাগিব এনেকুৱা লাগি আছে এই যে টেষ্টি না এই যে পাঁচফোৰণ খাই আছে এতিয়া দেখিছে ওলাই আছে আৰু খাই আছে টেমাৰ পৰা লৈ খাই আছে ভাল লাগে বুলি চামুচ দি খাই আছে এতিয়া মই দেখোঁ বাটিত বাঢ়ো কাকবা দিয়া যায় দেখোঁ কেৰাহী খালী কৰি দিছোঁ ইয়াতে বাঢ়িছোঁ এই যে এইটো হ'ল মোৰ মাৰ আব্বাৰ শাহজানৰ মাৰ চাৰিজনৰ এতিয়া আৰু ভাইটিৰ কাৰণে আৰু বৌ আৰু ছাত্ৰীৰ কাৰণে ইয়াতে দিছোঁ লৈ গৈছে এতিয়া মাই শাহজনে লৈ দি আহিছে ইয়াতে দেখা পাইছে এইটো মই ৰেশমাৰ মাৰ কাৰণে কি কৰিছোঁ মানে আমাৰ ঘৰৰ আগতে ঘৰ মানে প্ৰেগনেণ্ট আছে না প্ৰেগনেণ্ট মাইকী প্ৰেগনেণ্ট মানুহৰ অলপ টেঙা খাব মন যায় তাৰ কাৰণে বনাইছোঁ তাক আৰু এইখিনি মই মামীক দিম পাক্কাহঁতৰ ঘৰত দিম মানে মামী অলপ খাই টেষ্ট কৰক কেনেকুৱা হৈছে যেনেকুৱা হওক মানে ফাৰ্ষ্ট টাইম বনাইছোঁ মোৰ কাৰণে ভালে হৈছে যিয়ে হওক ভালে লাগে এতিয়া মই আগত হাত মুখ ধুই আহোঁ এইবিলাক ধুই বাচন বৰ্তন ধুই হৈছে এতিয়া বাজে ৰাতি 7:30টাৰ বেছি হৈছে 7:30 8টাই ধৰক প্ৰায়
সেই যে কথা পাতিছিলোঁ সন্ধিয়াত না আবেলিতে পাতিলোঁ আবেলি কোথায় পাতিছোঁ জলফাই টেঙা বনাওঁতে তাৰপিছত আৰু কথাই পতা হোৱা নাই এমনি পলি যাব দেখাওক এইটো হ'ল আব্বা আমাৰ ৰুম এই যে বিছনাৰ অৱস্থা চাওক এই যে দেখাই পাইছে মৰণা মাৰি থৈছে এই যে চাৰিওফালে চাওক এই যে সব সাজেনৰ খেলা বস্তু এই যে গাড়ী মটৰ ৰিক্সা চাইকেল সব এইবিলাক চাওক চাদৰটো ক'ত নামাই দিছে এই যে কেনেকৈ আছে আৰু এই ঘৰ চাওক ক'ত ক'ত এই যে এৰোপ্লেনটা ক'ত পৰি আছে হেলিকপ্টাৰটা ক'ত পৰি আছে এই যে ডলটা ক'ত পৰি আছে পুতলাৰ হাতটা আহি ক'ত পৰি আছে চাওক এই যে পুতলাৰ হাত ক'ত পৰি আছে আহি এতিয়া মাইনাৰ পুতলা আৰু এই যে বিল্ডিংগুলো পৰি আছে এতিয়া এনেকুৱাই গোটেই দিন এনেকুৱা টেবুল পাতি বিছনা একেবাৰে ৰুম এনেকুৱা কৰি ৰাখে লেতেৰা পেতেৰা এতিয়া ভাত খাব কওঁ ভাতো নাখায় কিছু নাখায় এতিয়া কি কৰিম উপায় নাপায় যে গাখীৰত মেৰিগ'ল্ড বিস্কুট ভিজাইছোঁ তাকক ইমান কোৱা কৰি 2 বাৰ 3 বাৰ মুখত দিলে এতিয়া যে কি কৰিব ভাবিছোঁ এই গোটেইখিনি যদি খাব পাৰে তেনেহ'লেতো হৈ গ'ল তাৰ আৰু টেনশ্যন নাই ৰাতি নাখালেও হ'ব এতিয়া কি যে কৰে দেখা যাব ওলাই সেইকাৰণে মই মোবাইলতে আনিলোঁ এনেই তাক মই মোবাইল নেদেখাওঁ মোবাইল লৈ আহিলোঁ যে কিবা কিবি দেখাই যদি খায় সেইকাৰণে আহক কলাপ কি দেখাই দিব দেখার কারণে পুরা একদম কি দেখাই দিব সাজেনে যে নিউ জুতা পিন্ধিছে সাজেনে বিয়া কলাব যাব সেইকাৰণে এইবিলাক জুতা পিন্ধিছে দেখো থিয় হওকচোন এইতে দেখিছে বিউটিফুল না ক'ত যাব কি কয় ৰে বিয়া কৰিব যাম ইফালে আহা ক'ত বিয়া কলাব যাব হা ক'ত যাব যোৱা ছোৱালী খোজকাঢ়ি যোৱা অলপ ভিডিঅ' কলো যোৱা ভালকে খোজ কাঢ়ব লাগে ধং বাঢ়িল আৰু ইয়াৰ ৰবা আৰু আপোনালোকক আৰু এটা বস্তু দেখাওঁ চিকেন আব্বা খায়ে পেলাইছে এই যে কালি যে চিকেন আনিছিল মুৰ্গী আনিছিল মুৰ্গী দি যে চিকেন বিৰিয়ানী বনাইছে এই যে ঠাণ্ডা হৈ গৈছে এতিয়া ৰাতিপুৱা যোৱা ৰাতি ৰান্ধোতে 1টাই বাজিছে ৰাতি খাই খোৱা নাই সবে ৰাতিপুৱা খালোঁ সেই ঠাণ্ডা চব্জিটো গৰম কৰিছে কিন্তু ভাতখিনি ঠাণ্ডাই আছে যে আব্বা এতিয়া খাই আছে আমি সবে খাই শেষ পেলাইছোঁ ৰ'ব কিয় খুলি আছে দুগো পাই মান বলা ওইটা কোম্পানি চেন্ডেল